আজি ৰান্ধিলো জাতিলাও বিলাহীৰ সৈতে মাছৰ আঞ্জা। জাতিলাও বিলাহীৰ সৈতে মাছৰ আঞ্জাখন সকলোৱে ৰান্ধি খায় আৰু সকলোৱে ৰান্ধিব জানেই, নহয় জানো? কিন্তু মইনো কেনেকৈ ৰান্ধিলো তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। আহকচোন তেতিয়াহ'লে আজি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে এয়া মই জাতিলাও লৈছো। জাতিলাওখিনি মই এনেদৰে কাটি লৈছো আৰু লগতে এয়া মই মাছ 4 পিচ লৈ লৈছো। প্ৰথমতে আমি জাতিলাওখিনি মই এটা কুকাৰ লৈ লৈছো। এই কুকাৰত এতিয়া জাতিলাওখিনি দি দিলো। লগতে মই এটা ডাঙৰ চাইজৰ আলু এনেদৰে ডাঙৰকে টুকুৰাকে তাতে দি দিছো। এতিয়া মই ইয়াত জোখমতে পানী দিছো আৰু এতিয়া এইখিনি 2টা চিটি দি বইল কৰি লম। এনেদৰে কুকাৰত বইল কৰি যদি জাতিলাও আঞ্জাখন ৰন্ধা হয়, অতি কম সময়তে এই আঞ্জাখন ৰান্ধি খাব পৰা যায়। সেইখিনি বইল হয় মানে এইফালে মাছত মই নিমখ হালধি অকণমান সানি লৈছো আৰু মাছত মই এনেদৰে ভালদৰে নিমখ হালধিখিনি সানি ললো। এইপিনে গেছত কেৰাহীখন পাতি গৰম হোৱাত জোখমতে তেল দিছো। তেলখিনি যেতিয়া গৰম হৈ আহিছে, এতিয়া ইয়াত মই মাছ কেইপিচ দি দিলো। এতিয়া মই মাছ কেইপিচ উলট পালটকে ভালদৰে ৰাংচিয়াকে ফ্ৰাই কৰি ল'ম। এই জাতিলাও আৰু বিলাহী মাছৰ আঞ্জাখন খাবলৈ খুবেই সোৱাদ হয় আৰু আপোনালোকে বাৰু কেনেদৰে ৰান্ধি খায় মোক জনাবচোন। আৰু এই মাছখিনি ফ্ৰাই কৰি হোৱাৰ পিছত ৰৈ যোৱা তেলতে দি দিলো এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকে কাটি। পিঁয়াজখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত 2টা বিলাহী কাটি দি দিলো। বিলাহীখিনি এতিয়া মই দিলো সোৱাদ অনুসৰি নিমখ আৰু হালধি। এতিয়া বিলাহীখিনি জহি যোৱালৈকে এইখিনি ভাজি থাকিম। আৰু এয়া বিলাহীখিনি জহি গ'ল। এতিয়া ইয়াত মই দি দিলো বইল কৰি ৰখা জাতিলাওখিনি। এতিয়া জাতিলাওখিনি দিয়াৰ পিছত মই ভালদৰে এবাৰ লৰাই ললো আৰু এতিয়া ইয়াত মই অকণমান এনেদৰে ঘুটনি এডাল লৈ পেলাই ঘুটনিডাল মাৰি দিছো যাতে এইখিনি ভালদৰে ভাঙি চিঙি যায়। জাতিলাও তৰকাৰীখন এনেদৰে অকণমান জহি গলে ভাঙি গলে খাই ভাল লাগে। তাৰপিছত এতিয়া এইখিনি যেতিয়া উতলি আছে, এতিয়া ইয়াত মই দি দিলো ফ্ৰাই কৰি ৰখা মাছ কেইপিচ। মাছ কেইপিচ দিয়াৰ পিছত এবাৰ মই লৰাই ললো আৰু এইখিনি ঢাকন দি কিছু সময়ৰ কাৰণে মই এতিয়া উতলিবলৈ দিম। এয়া চাওক, কিছু সময় উতলাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। পানীটো অলপ শুহি গৈছে, অকণমান ডাঠ হৈ আহিছে। এনেকুৱালৈকে উতলালেই হ'ব। এতিয়া মই একেবাৰে শেষত দি দিছো কাটি লোৱা ধনিয়া। ধনিয়া অকণমান মই সৰহকে দিছো আৰু ধনিয়াখিনি দিয়াৰ পিছত মই এতিয়া এইখিনি এবাৰ লাহেকে লৰাই দিলো আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলো আৰু এয়া মোৰ জাতিলাও বিলাহীৰ সৈতে ৰন্ধা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু এই মাছৰ আঞ্জাখন খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে বাৰু জাতিলাও আৰু মাছৰ আঞ্জাখন কেনেদৰে ৰান্ধি খাই কমেণ্ট এটা কৰি জনাবচোন। মই আজি এনেদৰে ৰান্ধিলো আৰু আপোনালোকক তাকে দেখুৱালো। শেষত একেবাৰে কম সময়তে ৰান্ধি খাব পৰা জাতিলাও বিলাহীৰ সৈতে ৰন্ধা মাছৰ আঞ্জাৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।